Welcome to Bizigan. Biziganৰ সকলোকে স্বাগতম জনাইছো। আজি হাইস্কুল শেষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছৰ ফলাফল ঘোষণা কৰা হৈছে। সো আশা কৰোঁ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে ভবা মতে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। যেতিয়া দিন ৰাতি একাকাৰ কৰি কষ্ট কৰা হয়, কৰ্ম কৰা হয় আৰু ভবা মতে ফল আহৰণ কৰা হয়, তেতিয়া নিশ্চয় তাতকৈ সুখৰ বিষয় কি হ'ব পাৰে, নহয় জানো? গতিকে মোৰ ফালৰ পৰা সকলোকে কংগ্ৰেচুলেশ্যনছ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোক শিক্ষিত হৈ নিজৰ মাতৃভূমি তথা নিজৰ সমাজ গঢ়াত আৰু নতুন অসম নিৰ্মাণ কৰাত নিজৰ ভূমিকা আগবঢ়াবা। মই সেই পিতৃ মাতৃকো অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যি আমাৰ সমাজক এনে উজ্জ্বল ভৱিষ্যত আৰু সুস্থ মানৱ সম্পদ উপহাৰ হিচাপে দিলে। গতিকে আপোনালোকো শিক্ষাৰ্থীৰ সমানেই সন্মানৰ পাত্ৰ। বন্ধুসকল, আমাৰ এনেও পৰীক্ষাৰ্থী আছে যিবিলাকে ভবা মতে নম্বৰ আহৰণ কৰিব পৰা নাই। অৰ্থাৎ মই সেইবোৰ শিক্ষাৰ্থীৰ কথাই কৈছোঁ, যিবোৰ শিক্ষাৰ্থীয়ে সময়ৰ মূল্য বুজি অশেষ কষ্ট কৰাৰ স্বত্তেও ভবা ধৰণেৰে আশানুৰূপ ফলাফল লাভ কৰিব পৰা নাই। চাওক, এই ক্ষেত্ৰত আপোনালোক হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আহক আমি ইয়াৰ দুটা দিশ আলোচনা কৰোঁ। চাওক, প্ৰথমতে আপোনালোকে কম নম্বৰ পাইছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত অজ্ঞাতবশতঃ হ'লেও আপোনালোকৰ কিবা এটা ভুল হৈছে। গতিকে আপোনালোকে যদি সুস্থ মগজেৰে সেই কথাবোৰ আত্মমন্থন কৰে, তেতিয়াহ'লে নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। চাওক, এই ক্ষেত্ৰত বন্ধু বান্ধৱী আৰু মা দেউতাৰ উৎসাহৰ প্ৰয়োজন। যদি মা দেউতাই নিজৰ সতি সন্ততিক খং নকৰি সুস্থ মগজ আৰু সুস্থ মনেৰে যদি উৎসাহ যোগায়, তেতিয়াহ'লে নিশ্চয় সতি সন্ততিয়ে উন্নতিৰ পথত নিজকে আগবঢ়াব পাৰিব। দ্বিতীয়তে চাওক, এটা পৰীক্ষাই আপোনাৰ জীৱন নিৰ্ধাৰণ কৰিব নোৱাৰে। মেট্ৰিক পৰীক্ষাক সমাজে এই কাৰণেই ইমান গুৰুত্ব দিয়ে কাৰণ ই হৈছে ছাত্ৰ জীৱনৰ প্ৰথম প্ৰতিযোগিতামূলক পৰীক্ষা। গতিকে আপোনাৰ জীৱনত আপুনি এনেধৰণৰ বহুতো পৰীক্ষা দিব লাগিব। গতিকে এই এটা মেট্ৰিক পৰীক্ষাই আপোনাৰ জীৱন কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে আপুনি হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ জীৱনক এটা চেলেঞ্জ হিচাপে লওক। নিজৰ দৈনিক কাৰ্য নিয়াৰিকৈ কৰি যাওক আৰু নিয়মানুৱৰ্তিতাৰ পালন কৰক। নিজৰ জীৱনক অধ্যয়নৰ মাজেৰে ৰসাল কৰি তোলক। তেনে কৰিলে নিশ্চয় সফলতাই আপোনাৰ দুৱাৰ দলিত দেখা দিব। গতিকে আজিলৈ ইমানেই। আশা ৰাখিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে। যিহেতু আমাৰ চেনেল নতুন, গতিকে অতি আগ্ৰহেৰে আমি আপোনাৰ মতামতলৈ বাট চাই আছোঁ। যদি আমাৰ ভিডিঅ'টো আপুনি ভাল পাইছে, তেতিয়াহ'লে লাইক কৰক। আৰু আপোনাৰ যদি কোনো বন্ধুৱে পৰীক্ষাত কম নম্বৰ পাই হতাশ হৈ আছে, তেনেহ'লে সেই বন্ধুলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।